দুখৰ সমস্ত বোজাৰে ভাৰাক্ৰান্ত বিশ্বনাথৰ এজন পিতাৰ কৰুণ কাহিনীয়ে বিচলিত কৰে যিকোনো লোকক। বিশ্বনাথৰ দুলু শইকীয়াই লাভ কৰা পুত্ৰ সুখো আছিল ক্ষণিকৰ। চকুলোৰে বাট নেদেখা অৱস্থা গড়েহাগি গাঁৱৰ দুৰ্ভগীয়া দুলুৰ। 2022 চনৰ মে' মাহত বিশ্বনাথৰ গড়েহাগি গাঁৱৰ পৰা দেশমাতৃৰ সেৱাৰ বাবে অসম আৰক্ষীত যোগদান কৰিবলৈ একেলগে 7জনকৈ যুৱক যুৱতী ওলাই গৈছিল দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণস্থলীলৈ। একেলগে 7জন অতি দৰিদ্ৰ পৰিয়ালৰ যুৱক যুৱতীয়ে নিযুক্তি লাভ কৰাৰ বাবে এক আনন্দময় পৰিৱেশৰ সৃষ্টি হৈছিল গাঁওখনত। এই 7জনৰ ভিতৰত আছিল দৰিদ্ৰ কৃষক দুলু শইকীয়াৰ বৰপুত্ৰ সুজিত শইকীয়াও। প্ৰায় আঢ়ৈ মাহ যোৱাৰ পাছতেই প্ৰশিক্ষণৰত অৱস্থাত হঠাৎ গা অসুস্থ হৈ পৰে সুজিতৰ আৰু তাৰ পাছতেই 2022 চনৰ 9 আগষ্টত যোৰহাট চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতেই মৃত্যুক সাৱটিবলগীয়া হয় সুজিত শইকীয়াই। চিকিৎসকৰ ৰিপৰ্ট অনুসৰি সুজিতৰ মৃত্যু হৈছে জাপানীজ এনকেফেলাইটিছৰ, কিন্তু বিভাগীয় কৰ্তৃপক্ষই মৃত সুজিতৰ মৃত্যু ব্ৰেইন টিউমাৰৰ ফলত হোৱা বুলিহে জানিবলৈ দিছিল। পৰিয়ালৰ অভিযোগ, ভুল চিকিৎসাৰ বাবে প্ৰাণ গ'ল সুজিতৰ। সুজিত ঢুকুৱা আজি এবছৰ সম্পূৰ্ণ হ'বৰ হ'ল। পিছে আজি পৰ্যন্ত ন্যায় নাপালে প্ৰয়াত সুজিত শইকীয়াৰ দুৰ্ভগীয়া পৰিয়ালটোৱে। তদুপৰি বিভাগীয় কৰ্তৃপক্ষৰ কোনো বিষয়া কৰ্মচাৰীয়েও খবৰ নল'লে পৰিয়ালটোৰ। ন্যায় বিচাৰি কাৰ্যালয়ৰ দুৱাৰ গছকি গছকি সৰ্বশান্ত হৈ পৰিল দৰিদ্ৰ কৃষক দুলু শইকীয়া। অৱশেষত সিদ্ধান্ত ল'লে মুখ্যমন্ত্ৰীক সকলো কথা বিৱৰি কোৱাৰ। পিছে বহুকেইটা মেইল কৰাৰ পাছতো মুখ্যমন্ত্ৰীৰ পৰাও আজি পৰ্যন্ত নাহিল কোনো সঁহাৰি। গাঁও সংগঠনৰ সহযোগত সকলোখিনি প্ৰয়াস কৰিও উত্তৰ শূন্য। কোনো ধৰণৰ চৰকাৰী সা সুবিধা তথা ক্ষতিপূৰণ নোপোৱা দৰিদ্ৰ পৰিয়ালটোৱে বাৰু পাবনে ন্যায়, এই প্ৰশ্ন গাঁওবাসীৰ। আৰক্ষীৰ কনিষ্টবল চাকৰিত প্ৰয়োজন হোৱা সুজিতৰ সাজ পোছাকৰ বাবে দৰিদ্ৰ পিতৃয়ে বন্ধকত ৰখা 3 বিঘা মাটিও আজি পৰ্যন্ত মোকলাব পৰা নাই পিতৃয়ে। পৰিয়ালটোৰ আশা, চৰকাৰে অতি শীঘ্ৰেই পৰিয়ালটোত থকা 2জনকৈ চাকৰিৰ বাবে উপযুক্ত সুজিতৰ ভাতৃভগ্নীক কিবা এটা সংস্থান দি মৃত্যুমুখৰ পৰা উদ্ধাৰ কৰিব। মৃত সুজিত শইকীয়াৰ পিতৃয়ে দুৰ্ঘটনাত নিজৰ ভগা ভৰি লৈ কল বেপাৰ কৰি এতিয়া পৰিয়ালৰ বোজা ল'ব নোৱাৰা হৈ পৰিছে, যাৰ বাবে কাবৌ কৰিছে চৰকাৰক। সঁচাকৈ খবৰটো শুনি খুবেই বেছি দুখ লাগিল। আজিৰ ভিডিঅ'টো ইমানেই আছিল। শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।